নমস্কাৰ স্বাগতম পাকঘৰ কুন্তলালৈ মই কুন্তলা আজি মই যেটো ৰেচিপি বনাব লৈছো মই জানো আপোনালোকে প্ৰত্যেকই বনাই আৰু বিভিন্ন ধৰণে বনাই খায় কিন্তু মই এইটো জানো যে মই বনোৱাৰ দৰে আপোনালোকে কেতিয়াও নবনাই হেহে আজি মই ৰেচিপি লৈ আহিলো নাই আলু ভাজি নহয় পিয়াজ পাত ভাজিও নহয় দেই মই মিঠাতেলত আৰু পিয়াজ পাত দিছো হয় কিন্তু ইয়াৰ মূল হিৰো আজি বেলেগ ৰেচিপিটো আৰু ইমানেই ভাল যে ইয়াত শৰীৰত পাব লগা সকলোখিনি বস্তু পায় আৰু এই বস্তুটো ঠাণ্ডা দিনতে আহে কি হ'ব পাৰে ভাবকচোন ইয়াত খালে মানে আমাৰ তেজু শক্তিও পাওঁ ইয়াৰ ৰাফলি কটা আদা দিছো দেই ভিটামিন এ চি কে সকলো আছে ধুইব পাৰিছেনে বাৰু এয়া হৈছে ৰঙা মৰিচা মই মৰিচা শাকখিনি ভালকৈ বাছি ধুইছো আৰু শাকখিনি মন কৰিছে মই কিন্তু কটা নাই বাছি পেলাই তেনেকৈ গোটাকে দিছো যিহেতু খুব সোনকালে গলি যায় সেয়ে মৰিচা শাক সৰুকৈ মই কাটি নলওঁ মই এইদৰে বনাওঁ ভালদৰে শাকখিনি মই এইদৰে মিহলাই ললোঁ আৰু আমাৰ অসমীয়া দেখাৰ কথা আছে দেই আমাৰ বোলে কেৰাহীবোৰে শাক খাই পেলাই খুব ভাল পায় আপোনালোকে জানেনে বাৰু আৰু চাবচোন মোৰ কেৰাহীখনো শাকখিনি খাই পেলালে আসলতে শাকত পানীৰ পৰিমাণ বেছি থাকে কাৰণে শাকৰ পৰিমাণটো কমি যায় এতিয়া মই দিলোঁ সোৱাদনী নিমখ আৰু হালধি ইমানেই মছলা ব্যৱহাৰ কৰিম ইয়াতকৈ আৰু কোনো ধৰণৰ বেলেগ মছলা নিদিওঁ অকণমান মিঠাতেল তাত কেইটামান পাঁচফোৰণ অকণমান আদা আৰু নিমখ আৰু হালধি আৰু ৰঙা মৰিচা শাকটো মই ৰাতিপুৱা খোৱাটো পছন্দ কৰোঁ যিহেতু ৰঙা মৰিচা শাকত বহুতো গুণেৰে ভৰপূৰ হজম শক্তি বঢ়াত সহায় কৰে ভিটামিন এ চি আৰু কে আছে আইৰণ আছে কেলছিয়াম আছে ফাইবাৰ আছে বহুতখিনি উপকাৰিতা যেটো কৰে গতিকে ৰাতিপুৱা ভাগত খাব পাৰিলে ভাল যেহেতু আমি ৰাতিপুৱা আহাৰখিনিৰে গোটেই দিনটোৰ কাৰণে সাজু হওঁ সেয়ে শাৰীৰিক আৰু মানসিকভাৱে এনেকুৱা আহাৰ গ্ৰহণ কৰিব লাগে যি আমাক দিনটোৰ কাৰণে সজীৱ কৰি তোলে এয়া দেখিলে না অকণমান সময় ঢাকন দি থলোঁ আৰু আমাৰ শাকখিনি হৈ গ'ল কি ধুনীয়াকৈ সিজিছে আলুখিনি তেজ বঢ়োৱাত খুব সহায় কৰে যিহেতু ইয়াত আইৰণ আছে আৰু ঠাণ্ডা দিনকেইটাত ওলাই কাৰণে যিমান পাৰে সিমান খাব আপোনালোকে মই বনোৱাৰ দৰে খায়নে বাৰু জনাবচোন চুলিৰ কাৰণেও ভাল দেই ছালৰ কাৰণেও ভাল আমি অসমীয়া মানুহে মৰিচা বিভিন্ন ধৰণে খাওঁ নহয়নে পিটিকি মাছত দি মোৰ এখন হৈ গ'ল গেছ কৰিলোঁ অফ আৰু এতিয়া মই শুকান ৰুটি বনাইছোঁ আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কি জানেনে শুকান ৰুটি আমলখি আচাৰ ৰাতিপুৱাৰ ভাগত খাবলৈ চেষ্টা কৰিব আচাৰ হিচাপে নহয় জুচ হিচাপে কেঁচা হিচাপে যেনেকৈ পাৰে ৰাতিপুৱা ভাগত আমলখি খাব যিহেতু ঠাণ্ডা দিনতে ওলায় আৰু যেতিয়া ঠাণ্ডা দিনত নহয় তেতিয়াহ'লে আচাৰ বনাই খাব আচাৰ খালেও কোনো অপকাৰ নহয় উপকাৰী হ'ব যিহেতু আমলখি গুণেৰে ভৰপূৰ আৰু ডায়েবেটিক পেচেণ্টে সদায় আমলখি কিবা এটা আকৃতিত হ'লে খাব লাগে বুলি কয় চুলি ছালৰ কাৰণে ভাল হোৱাৰ লগতে হজম শক্তিও বঢ়ায় আৰু আমাৰ মাংসপেশীও বহুত ষ্ট্ৰং কৰে আমলখি যেনেকৈ নহওক খাবই লাগে ৰাতিপুৱা ভাগত আৰু এয়া হ'ল আজি মোৰ ব্ৰেকফাষ্ট যদি ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব ভালে থাকক সুস্থ থাকক বনাওক খাওক আৰু খুৱাওক সোনকালে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে